যোৱা 24 জুলাই 2020 দিল বেচেৰা ছবিখন মুক্তি পায় OTT প্লেটফৰ্ম ডিজনি হটষ্টাৰত। সুশান্ত গুচি যোৱাৰ পিছত এই ছবিখনে আমাৰ সকলোৰে ওপৰত এক বিশেষ চেণ্টিমেণ্টেল ভেলু ক্ৰিয়েট কৰা দেখা গৈছে। দিল বেচেৰা ছবিখনে আমাৰ প্ৰেম, ভালপোৱা, আশা, পোৱা নোপোৱাৰ বেদনাৰ বিষয় ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছে। এই ভিডিঅ'টোত আজি আমি ছবিখনৰ জৰিয়তে হোৱা কেইটামান লাইফ লেছনৰ ওপৰত আলোকপাত কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু এভৰিথিং অফ লাইফ, আমাৰ ইউটিউব চেনেল আৰু আমাৰ ফেচবুক পেজলৈ আপোনালোকক স্বাগতম থাকিল। 1 নম্বৰ লেছন, সদায় হাঁহি থাকিব লাগে। ছবিখনত সুশান্তৰ চৰিত্ৰটোৱে যিকোনো টান পৰিস্থিতিকে নিজৰ হিউমাৰৰ দ্বাৰা পাতল কৰি দিয়ে। অৰ্থাৎ এইটো বুজি লোৱা উচিত যে আমাৰ জীৱনলৈ অহা টান পৰিস্থিতিবোৰতো অকণমান হিউমাৰ ঢালি দিওঁ যদিহে, তেতিয়াহ'লে জীৱন অলপ সহজ হৈ পৰে। মেনিৰ জীৱনটোও বহুত সমস্যাৰে আগুৰা আছিল। কেঞ্চাৰৰ বাবে নিজৰ এখন ভৰিও হেৰুৱাব লগা হৈছিল মেনিয়ে। তথাপিও মেনি সদায় স্মাইল কৰিব এৰি নিদিছিল। ইউজুৱেলি এনে ইনচিডেণ্ট যদি আন কাৰোবাৰ লগত হয়, তেতিয়াহ'লে তেওঁৰ বাবে জীৱনটো সমস্যাত ভাগি পৰা দেখা যায়। মেনিৰ চৰিত্ৰটোৰ জৰিয়তে জীৱনক কিছু বেলেগ দৃষ্টিভংগীৰে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে ছবিখনত। কিজিও নিজৰ জীৱনৰ দৈনন্দিন ৰুটিনখনক লৈ অসহ্য হৈ পৰিছে, কিন্তু মেনিৰ এণ্টাৰ হোৱাৰ পিছত কিজিৰ জীৱনতো আনন্দ আহিছিল। ঠিক তেনেদৰে আমাৰ জীৱনবোৰতো যেতিয়া সমস্যাই আগুৰি ধৰে, তেতিয়া আমিও হাঁহি থাকিব প্ৰয়াস কৰাটো উচিত। কিয়নো সমস্যা কেতিয়ালৈ আঁতৰ হ'ব আমিতো নাজানো, কিন্তু যদি অকণমান হাঁহিব পাৰোঁ, তেতিয়া দিনবিলাক অতিবাহিত কৰাত অলপ সহজ হৈ উঠে। আৰু এই অৱস্থাত থাকিলে আমাৰ আশে পাশে থকা ব্যক্তিবোৰো কিছু আনন্দ তথা সকাহ পাব। 2 নম্বৰ লেছন, জীৱনটো ভৰপূৰ উপভোগ কৰা। ছবিখনত মেনিৰ চৰিত্ৰটোৱে নিজৰ জীৱনটোক ভৰপূৰ উপভোগ কৰাত গুৰুত্ব দিয়ে। যেতিয়া তেওঁৰ নাচিবলৈ মন যায়, তেতিয়া কলেজ ফাংচনত আগে ভাগে নচাত লাগি যায়। ইয়াৰ উপৰিও তেওঁৰ বন্ধুৱে বনোৱা চলচ্চিত্ৰখনতো অভিনয় কৰা দেখা যায়, য'ত তেওঁৰ আইডিয়েল ৰজনীকান্ত ছাৰকো ট্ৰিবিউট দিয়া দেখা যায়। এই সকলোবোৰ কথাৰ জৰিয়তে জীৱনক লৈ মেনিৰ ফিলচফিটো দেখুৱাব প্ৰয়াস কৰিছে। আমিও যেতিয়া জীৱনত কিবা কঠিন পৰিস্থিতিত ব্যস্ত হৈ পৰোঁ, তেতিয়া নিজৰ সপোনবোৰৰ কথা ভবা একেবাৰে এৰি দিওঁ, নতুবা এইবোৰ ভৱিষ্যতত পূৰ্ণ কৰিম বুলি ভৱিষ্যতলৈ ঠেলি দিওঁ। কিন্তু আমি সকলোৱে জানো ভৱিষ্যতত নিজৰ সপোনৰ বাবে সময় উলিয়াবই নোৱাৰোঁ। কিজিও নিজৰ সপোনৰ কথা ভবাটো এটা সময়ত বন্ধ কৰি দিছিল, কিয়নো কিজিয়ে ভাবি লৈছিল যে তেওঁৰ জীৱন ঘৰ আৰু হস্পিটেলৰ মাজতে সীমাবদ্ধ। যেতিয়া কিজিৰ জীৱনত মেনি আহে, তেতিয়া নিজৰ সপোনৰ তালিকাখন পূৰণ কৰাত কিজিও লাগি গৈছিল, আৰু পিছত দুয়োকো পেৰিছত একেলগে যোৱাও দেখুৱায়। সেইবাবে আপোনাৰ জীৱনৰ সপোনৰ যিখন তালিকা আছিল, সেইখন সময় থাকোঁতে পূৰ্ণ কৰাৰ প্ৰয়াস কৰিব লাগে। কিয়নো যেতিয়া আপুনি কোনো এটা সপোন পূৰ্ণ কৰাৰ কথা ভাবে, তাৰ লগে লগে অন্য কিছুমান সৰু সৰু সপোনো পূৰ্ণ হৈ যায়। 3 নম্বৰ লেছন, জীৱনত কেতিয়াও আশা এৰি দিব নালাগে। দিল বেচাৰা ছবিখনত আশাৰ নেৰেটিভটোৱে যে এটা বিশেষ ভূমিকা পালন কৰিছে। কিজিৰ জীৱনত মেনিয়ে এটা আশাৰ সঞ্চাৰ লৈ আহিছিল। পিছত যেতিয়া মেনি নিজেই কঠিন পৰিস্থিতিত পৰিছিল, তেতিয়া মেনিৰ বাবে কিজিয়ে হৈ পৰিছিল এটা ডাঙৰ আশা। জীৱনত এনেকুৱা বহুত কঠিন সময় আহে, য'ত আমি সকলো আশা বাদ দি দিওঁ, কিন্তু সেইখিনি সময়তো অলপ আশা ৰাখিব লাগে, কিজানি আগলৈ এই কঠিন সময় নাথাকে। ইয়াৰ উপৰিও আমাৰ ওচৰৰ ব্যক্তিসকলকো তেওঁৰ জীৱনৰ কঠিন সময়খিনিত তেওঁক আশা দিয়াটো উচিত, কিয়নো অকণমান চাথ দিয়াৰ বিনিময়ত কি ঠিক তেওঁৰ জীৱনৰ ধাৰাই সলনি হৈ যায়। ছবিখনতো এইটো নেৰেটিভে স্পষ্টভাৱে দেখুৱাবলৈ প্ৰয়াস কৰিছে, য'ত আটাইকেইজন চৰিত্ৰই পৰস্পৰৰ আশাৰ সঞ্চাৰ হৈ থকা দেখা যায়। কিজিৰ উপৰিও মেনি তেওঁৰ বন্ধু জিবিৰ ছাপোৰ্টৰ বাবেও সদায় এভেইলেবল হৈ থাকে, যাৰ বিনিময়ত মেনিয়ে জিবিৰ সপোনৰ চলচ্চিত্ৰখন বনোৱাত সহায় কৰে। তাৰপিছত মেনি যেতিয়া বেমাৰত পৰে, তেতিয়া সেই দৃশ্যটোত মেনি ডক্তৰৰ সলনি কিজিক ফোন কৰে, য'ত স্পষ্টভাৱে দেখা যায় মেনিয়ে কিজিক সকলোতকৈ ডাঙৰ আশাৰ সমল হিচাপে লৈছিল। নম্বৰ 4, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ জীৱনত একোজন যোদ্ধা। জীৱনত আমি যিমান যি নকৰোঁ কিয় কিবা নহয় কিবা সমস্যা থাকিবই।
কিন্তু এইটো কথাও নিগেটিভভাৱে নলয়। এইটো বুজিব লাগে মানৱ জীৱনত চৰিত্ৰ অনুযায়ী আমি কিবা নহয় কিবা কঠিনতাৰ মুখামুখি হৈ থাকোঁ। ছবিখনতো আটাইকেইজন চৰিত্ৰই নিজৰ নিজৰ ব্যক্তিগত জীৱনত একোখন যুদ্ধ কৰিয়ে থকা দেখা যায়। কিজিৰ বাবে কিজিৰ বেমাৰৰ ব্যৰ্থতাই হওক বা কিজিৰ মাক দেউতাকৰ বাবে কিজিক জীয়াই ৰখাৰ বাবে চলাই থকা যুদ্ধখনৰ কথাই হওক, ইফালে মেনিৰ নিজৰ সমস্যাবোৰেই হওক, এই সকলোবোৰ কথাৰ পৰা আমি এইটোৱেই বুজিব পাৰোঁ যে সকলোৱে কিবা নহয় কিবা কঠিনতাৰ লগত ডিল কৰিয়ে আছোঁ। সেইবাবে আমি সহযোগী হোৱাটো উচিত, কিয়নো সমস্যাৰে জৰ্জৰিত এই জীৱনটোত আমি কাৰোবাৰ কঠিনতা বঢ়াৰ সলনি পাৰিলে তেওঁলোকৰ ছাথ দিয়াটোহে উচিত। 5 নম্বৰ লেচন, জীৱন অনিশ্চয়তাৰে ভৰা আৰু অসম্পূৰ্ণ। লাইফ ইজ ছ' আনপ্ৰেডিক্টেবল এণ্ড ইনকমপ্লিট। আমাৰ জীৱনবোৰত এনেকুৱা বহুত কেইবাৰ দেখা যায় যে কেতিয়াবা কিবা এটা ঘটনা অকস্মাত ঘটি যায় আৰু আমি বুজিবই নোৱাৰোঁ এনেকুৱা এটা পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিম। মেনিৰ চৰিত্ৰটো নিজকে যিমানেই আনন্দত নাৰাখিলেও যেতিয়া অকস্মাত তেওঁৰ কেঞ্চাৰ বেমাৰটো ঘূৰি আহে তেতিয়া মেনিও সেই পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰা হৈ যায়। মেনিৰ এই পৰিস্থিতিটোৱে এক প্ৰকাৰ এইটোৱে বুজায় জীৱন বহুত বেছি আনপ্ৰেডিক্টেবল। আমি কোনোৱে এইটো স্পষ্টভাৱে ক'ব নোৱাৰোঁ আগন্তুক কি হ'ব। সেইবাবে মেনিয়ে কৈছিল আমাৰ কাৰো জন্ম মৃত্যুত কণ্ট্ৰল নাই, কিন্তু জীৱনটো কেনেদৰে জীয়াই থাকিম সেইটো আমাৰ হাতত আছে। আমি ডিচাইড কৰিব পাৰোঁ আমি জীৱনটো হাঁহি ফূৰ্তিৰে পাৰ কৰিম নে উদ্বিগ্নতাৰে পাৰ কৰিম। আৰু এই ভাৱনাৰ বাবে মেনিয়ে সেই সময়ত সেই সকলোবোৰ কাম কৰিছিল যিবোৰ কাম মেনিয়ে কৰিব বিচাৰিছিল। মেনি গুচি যোৱাৰ পিছত কিজিও ৰিয়েলাইজ কৰিছিল যে জীৱন বহুত আনপ্ৰেডিক্টেবল হয় আৰু জীৱন যিমানেই ইনকমপ্লিট নহওক কিয় আমি ইয়াক সাহসিকতাৰে পাৰ কৰাটো উচিত। ছেইফ আলী খানৰ চৰিত্ৰটো আমাক এইটোৱে শিকায় যে জীৱন বহুত ইনকমপ্লিট আৰু আপুনি যিকোনো প্ৰকাৰে সদায় ইয়াক ছাৰ্ভাইভ কৰিয়ে যাব লাগে।